নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এম বি ব্লগছৰ আন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এই 2022 বৰ্ষৰ অন্তিম দিনটো কেনেধৰণে পাৰ কৰিলোঁ তাৰ দিনৰ আৰু ৰাতিৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। আশা কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলেও ছাবস্ক্ৰাইব কৰি দিবলৈ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হৈছে সেইটো মুৰ্গী যিটো আজি আমি মাংস খালোঁ। দেখিছে আপোনালোকে এয়া দিনৰ ভাগৰ দৃশ্য। এয়া আমাৰ বগৰী দাই বনাই মাংস বনাই আছে পূৰা কয়লাৰ মাংস। গতিকে চাহ সকলোকে কিমান ধুনীয়াকৈ বনাই আছে। I don't deny there's some strange evolutionary process going on, but mankind won't be destroyed. The fact that you and I are working here today is evidence of that. বনাব আৰু এতিয়া মানে আৰু এয়া খাই